হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ আৰু লগতে নতুন বছৰৰ বহুত হিয়া ভৰা উল্লেখ জনালোঁ। আৰু আজি হৈছে বছৰৰ প্ৰথমটো দিন, অৰ্থাৎ 1 জানুৱাৰী। আৰু 1 জানুৱাৰীৰ দিনাটো মানুহে ঘৰত নাথাকে, ফুৰিবতো যাবই লাগিব। সেয়েহে বলক মই এটা আজি ধুনীয়া জেগালৈ গৈ আছোঁ আৰু আপোনালোকক সেই জেগাটো দেখাই দিওঁ। আৰু এয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল। আৰু তেতিয়া বাজিছিলে 6:15 আৰু এইখন হৈছে আমাৰ বাছ, কাৰণ আমি পিকনিক গৈ আছোঁ। আৰু এইখনৰ বাছ আমাৰ গোটেই মানুহে বহি লৈছে আৰু আমি গাৰ্লছ গেং বহিছোঁ একেবাৰে লাষ্টত। যিহেতু আমি একেলগে বহিছোঁ আৰু লগতে এয়া আমাৰ জান আমাৰ লগত ধুনুকৈ বহি আছে। এতিয়া পিকনিকত গ'লে আমি নানাচিলেনো কেনেকৈ হ'ব, হয়নে নহয়? সেয়ে আমি যেতিয়াৰ পৰা গাড়ীত উঠিছোঁ, গাড়ী ষ্টাৰ্ট হোৱাৰ পৰাই যে নাচিছোঁ একেবাৰে ডেষ্টিনেশ্যন পোৱালৈকে। আৰু এয়া হৈছে আমাৰ গাৰ্লছ গেং যে একেবাৰে নাচাত ব্যস্ত। তাৰপিছতে আমি গৈ এখন ধুনীয়া দলং এখন পালোঁ, য'ত আমাৰ গাড়ীখন ৰখালে আৰু চবে একেবাৰে ফটো তোলাত ব্যস্ত। তেনেকৈ মোৰ ভণ্টিয়েও ভিডিঅ' কৰিলে, ময়ো ফটো তোলাত ব্যস্ত। আৰু এয়া হৈছে মোৰ ফাইনেল লুক। আৰু এয়া হৈছে আমাৰ ফাইনেল ডেষ্টিনেশ্যন। আমি পাই গ'লোঁ, সেয়া হৈছে বগামাটি পিকনিক স্পট, য'ত একেবাৰে পাহাৰ পৰ্বত গছ গছনিৰে ভৰা। আৰু এইখিনি হৈছে আমাৰ জেগা য'ত আমি বহিছোঁ। আৰু মাহঁতে এয়া চাহৰ ব্যৱস্থা কৰিছে, চাহত মিঠাই ব্ৰেড সকলো আছে। আৰু এয়া হৈছোঁ মই একেবাৰে চাহৰ জুতি লৈ, পিকনিকত আহিলেতো চাহ খাবই লাগিব। তাৰপিছত গৈ দেখিলোঁ যে বড়োসকলৰ কিবা পূজা হৈ আছে আৰু সেয়া আমি চালোঁ। আৰু তাৰে আগত ঘোঁৰা কেইজনীমানে ধুনীয়াকৈ চৰি আছে। তাৰপিছত আমি গৈ একেবাৰে নদীৰ কাষ পালোঁগৈ, য'ত ইমান ধুনীয়া পৰিৱেশ হৈছে, সকলো ফালে শিল পানী আৰু যেন একোৱে নাই। আৰু তাতেই গোটেই মানুহবোৰ জম খাই আছে, গোটেই মানুহবোৰ ভৰি আছে। আৰু আমিও গৈ তাতে ফটো তুলিলোঁ, ভিডিঅ' কৰিলোঁ আৰু এনেকৈয়ে সময়বোৰ পাৰ হৈ গ'ল। তাৰপিছতে আমি যেতিয়া য'ত খানা খাইছোঁ তালৈকে আহিলোঁ, দেখিলোঁ যে আমাৰ খুৰীহঁতে পূৰা একেবাৰে নাচাত ব্যস্ত। আৰু সেই দেখি আমিনো নানাচিলে কেনেকৈ হ'ব। তাৰপিছত আমিও আমাৰ গেংটো অৰ্থাৎ ছোৱালীৰ গেংটো পূৰা ডেন্স কৰিলোঁ। আৰু তেনেকৈয়ে আমাৰ সময়বোৰ গ'ল। আৰু এইফালে আমাৰ দাদাহঁতৰো ভাতৰ প্ৰায় যোগাৰ হৈ গৈছিলে। ৰ'ব, মইতো খোৱাৰ যোগাৰ দেখুৱাই নাই, আহকচোন দেখাওঁ। আৰু এয়া হৈছে আমাৰ ব্ৰইলাৰ মাংস, তাৰপিছত যিটো খুৰাই বনাই আছে আৰু ভাজি। আৰু এয়া হৈছে হাঁহৰ মাংস, আজিৰ মেইন পাৰ্ট। আৰু এয়া হৈছে আমাৰ ফুল খানা আজিৰ দুপৰীয়াৰ। তাৰপিছতে শুনিলোঁ যে এখন মেলা বহি আছে, আমি তালৈকৈ গ'লোঁ আৰু যাই দেখিলোঁ যে ধুনীয়া দোকান, আচাৰৰ দোকান। আৰু তাতে চবতকৈ বিশেষকৈ আমি পালোঁ যে ইমান ধুনীয়াকৈ গাহৰি মাংস পুৰি থৈছে, কিন্তু আমি বাৰু খাব নোৱাৰিলোঁ। তাৰপিছতে এটা আইচক্ৰীম খাই আৰু সেই যাত্ৰা শেষ কৰিলোঁ আৰু ঘৰৰ পিনে ঘূৰিলোঁ। আৰু সেইখিনি ভিডিঅ' কৰা নহ'লে বাছত উঠা। থেংক ইউ ফৰ ৱাটছিং, বাই বাই।